কি খবৰ তোমালোক আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে কি মোৰ এইচএছ পাৰ্চেণ্টেজ কিমান আৰু চাকৰি জীৱন কেনেকুৱা হয় আৰু মোৰ মাহিলী দৰমহা কিমান আৰু মানে ঘৰখন চলিবলৈ হয় নেকি তো বহুতে কমেণ্ট কৰি আছে তাৰে আজি তোমালোকক উত্তৰ দিম বুলি ভাবিছোঁ তো ভিডিঅ' যিমান পাৰা লগৰ বোলে শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে মোৰ এইচএছ পাৰ্চেণ্টেজ যদি চাবলৈ যাওঁ মই 2024 পাছ কৰিছিলোঁ এইচএছ আৰু তেতিয়া মোৰ মানে এনচিচিও আছিলে এনচিচিৰ মাজতো তোমালোকে গম পাই বহুত কষ্ট হয় এনচিচি থাকিলে তো তথাপিও তেনেকৈ পাছ কৰিলোঁ মোৰ পাৰ্চেণ্টেজ মানে মই কলেজ ইমান যোৱা নাছিলোঁ ঠিক আছে এনচিচিত মানে গম পোৱা এনচিচিত বহুত কষ্ট হয় আৰু এনচিচি থকাৰ ফলত মানে মই ইমান যোৱা নাছিলোঁ কলেজ পাতি তো ঘৰত পঢ়িছিলোঁ নিজৰ মানে বেষ্ট অফ দ্য বেষ্ট নিজৰ হৈ পেলাই পঢ়িছিলোঁ আৰু মানে পঢ়াৰ ফলত মোৰ 83.8 যিমান কষ্ট কৰিছিলোঁ 83.8 পাৰ্চেণ্টেজ হৈছিলে আৰু লজিকত মোৰ 99 আছিলে ঠিক আছে লজিকত মোৰ 99 আছিলে আৰু তাৰ কাৰণে মই পাৰ্চেণ্টেজ থকাৰ কাৰণে মই এইচএছ স্কুটি পালোঁ মানে 2000 যোনটো মানে 2025 এতিয়া দিছে আমাক এতিয়াতো মই পাইছিলোঁ 2025ত যেতিয়া ডিষ্ট্ৰিবিউশ্যন হৈছিলে তেতিয়া মই এইচএছ স্কুটি পাইছোঁ ঠিক আছে আৰু চাকৰি জীৱন আচলতে কেনেকুৱা চাকৰি জীৱন কি ক'ম আৰু খৰচো বহুত থাকে আৰু চাকৰি জীৱন মানে ভাবে বহুত ভাল কিন্তু সেই তেনেকৈ আৰু কিন্তু ইমান ঘৰ চলাবৰ বাবে লোনটো ল'ব লাগিবই ঠিক আছে চাকৰি জীৱন মানে যিমান পইচা লগা হয় সিমান মানে গোটাব নোৱাৰে আচলতে চাকৰি জীৱনত তেনেকুৱা মানে আৰু যিমান পইচা বাঢ়ি যায় সিমানো গম পোৱাই সমস্যাবোৰ সিমানেই বাঢ়ি যায় আৰু সেইটোৱে কম বেছি ক'বলৈ নাযাওঁ চাকৰি জীৱন বুলি ক'লে মানে ইমানো সহজ নহয় কষ্টও আছে কিন্তু কষ্টটো যদি সহিব পাৰে সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে আৰু তোমালোকে মাহিলী দৰমহাৰ ওপৰত তোমালোকে গম পোৱাই এটা কি ক'ম আৰু এইটো মানে ইমান কোৱা এলাও নাই সেইবোলো নৰ্মেলকৈ কৈ দিছোঁ 20+ এটা ধৰি থোৱা আৰু ঠিক আছে যদি দৰমহাৰ কথা ক'বলৈ যাওঁ 20+ এটা ধৰি থোৱা এইটো এলাউঞ্চ হোৱা নাই এলাউঞ্চ আহিলে তোমালোকক কৈ দিম খালি মই এতিয়া ক'ম আহি পেলাই খালি প্ৰথমটো ইমান মন নালাগিব ঠিক আছে প্ৰথম যেতিয়া আহিবা তোমালোকৰ ইমান মন নালাগিব ঘৰলৈ মনত পৰিব বেছিটো ঘৰলৈ মনত পৰে আহি পেলাই কিন্তু লাহে লাহে যেতিয়া কৰি যাবা তেতিয়া সকলো ঠিক হৈ যাব ঠিক আছে কিন্তু প্ৰথমত ঘৰলৈ মনত পৰিব আৰু বহুতে মোক কমেণ্ট কৰি আছিলে মই এইচএছ স্কুটি কেনেকৈ পালোঁ যিটো থাম্বনেইলত মই এইচএছ স্কুটিখন তোমালোকে দেখিছে মই কষ্ট কৰিছিলোঁ ঠিক আছে যেনেকৈ কষ্ট কৰিছিলোঁ তেনেকৈ মোৰ পাৰ্চেণ্টেজ আছিলে 83.8 টোটেল পাৰ্চেণ্টেজ আছিলে মোৰ হাই ছেকেণ্ডেৰী আৰু তাৰ কাৰণে মই হাই ছেকেণ্ডেৰী স্কুটি পাইছিলোঁ ঠিক আছে বহুতে কমেণ্ট কৰি আছে তোমালোক কৈ দিবলৈ ক'লোঁ আৰু বহুতে কমেণ্ট আছিলে ঘৰ ক'ত হয় তো ঘৰ মোৰ গোলাঘাট আৰু ৰঙামাটি গাঁও বুলি কয় গোলাঘাটত মোৰ ঘৰ ঠিক আছে দেৰগাঁও মানে গম পাই য'ত লাচিত বৰফুকন পুলিচ একাডেমি আছে আমাৰ ঘৰৰ পৰা মানে 5 কিলোমিটাৰ বেছি দূৰ নহয় মানে আৰু ওচৰে হয় আৰু চাই লওঁ আগলৈ কি হয় কিন্তু এতিয়াতো কৰি আছোঁ তোমালোকে গম পাই কি কৰি আছোঁ মই আৰু যিমান পাৰা ভিডিঅ' ল'বলৈ শ্বেয়াৰ কৰি দিবা বহুতে মোক কমেণ্ট কৰি আছিলে তো ভাবিলোঁ কি তোমালোকক কমেণ্টৰ ৰিপ্লাইটো আজি দি দিওঁ তো সকলোকে ফিজিকেলৰ বাবে অল দ্য বেষ্ট ভালদৰে প্ৰস্তুতি চলোৱা অতি সোনকালে হ'বলৈ গৈ আছে আৰু যাতে চবেই চাকৰি পোৱা যাতে মই তাৰে আশা থাকিল ঠিক আছে সকলোকে অল দ্য বেষ্ট